Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছো। এতিয়া সময় হৈছে 7টা আৰু ৰাতিপুৱাই মই সব কৰি মেলি আজৰি হৈ গলো। আজি আসলে বহুত জলদি উঠা হ'ল। উঠা মানে কি আজি ৰাতি হোৱাই নহলে। ৰিচাৰ্জৰ যে খুব মানে চৰ্দি হৈছে আজি কালি পিছবেলাৰ পৰা অলপ চৰ্দি লগা ষ্টাৰ্ট হ'ল। ৰাতি মানে হি শুবই পৰা নাই। গোটেই ৰাতি আমাৰ হোৱা নহলে মানে আজি 1 ঘণ্টা মানো শুবলৈ নাপালো নেকি গোটেই ৰাতি। বেচেৰা মানে বহুত বেছি চৰ্দি একদমে হ'ব পৰা নাই। এতিয়া শুই আছে। ৰাতিপুৱা উঠি দিলোঁ আৰু 4:30 বজাতে উঠি দিলোঁ। উঠি পেলাই কাম বন কৰি মেলি ঘৰ চাফ চিকুণ কৰি হাৰা মোচা কৰি সব কৰি সোনকালে 5:30 মান বজাত মই গা ধুই মেলিও আজৰি হৈ গ'লো আজি। তাৰপিছত তলত গৈ অলপ লেকচাৰ মাৰিলোঁ মাহঁতৰ লগত। তাৰপিছত এতিয়া আহিলোঁ আৰু ওপৰত আহি পেলাই ৰিচাৰ্ড শুই আছে। আমাৰ ঘৰত আলহী আহিছে, আপোনালোকক দেখাম দেই পিছত। দৰা কইনা আহিছে আমাৰ ঘৰত, পিছত আপোনালোকক দেখাই আছোঁ। চাই যাব তেন্তে ভিডিঅ'টো একেবাৰে শেষলৈকে। শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। আহক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো ৰিচাৰ্ড শুই আছে। সি বেচেৰাটো শুবই নোৱাৰে গোটেই ৰাতি। এতিয়াহে অলপমান শুইছে ভালকে। ভাত খাই মেলি যে অলপ গুইজানলৈ বুলি ওলাই আহিলোঁ আজি। কালি বিশ্বকৰ্মা পূজা আছিলে নহয়, তাৰ আজি মানে মূৰ্তি বিসৰ্জনৰ কাৰণে গুইজানলৈ আহি আছে মানুহ বহুত। ৰাস্তাত এনেকৈ বহুত মানুহ লগ পালোঁ মূৰ্তি বিসৰ্জনৰ কাৰণে অহা। এইফালে চাওঁ, দুইটা চাওঁ। এই দুটা আমাৰ ঘৰলৈ অহা আলহী। এজনী বোৱাৰী আৰু ইছফাক চাওঁ। এইফালে ইছফাক গুচিয়ে গ'ল আগত। এইটো ইছফাক মোৰ খুৰাৰ ল'ৰা আৰু বোৱাৰী ইহঁত। বহুত মানুহ আছে আজি ঘাটত। মূৰ্তি বিসৰ্জনৰ কাৰণে আহিছে চব। বহুতখিনি মানুহ আছে আজি। এই সময়টোত যে ইমান ধুনীয়া লাগে নহয় ব্ৰহ্মপুত্ৰখন। ৰিচাৰ্ডৰ চৰ্ট এইফালে চাওঁ চাওঁ। নাক মুচি দিয়া। এইটো চোৱা, আমাৰ মাজে মাজে এইটো হৈ আছে গতি। তথাপিও আমি ফুৰিব আহিছোঁ। চৰ্দি ৰিচাৰ্ড লাহে লাহে দৌৰা। পাপা আহিব, তুমি দৌৰা। ইয়ে ইচ্ছা অকণমান চাবি দেই, বাইক চাইক আহি থাকে, অকণমান মন কৰিবি তাক। গাড়ী কিবা এখন আহিছে।
এতিয়া আমি ওলাই আহিলোঁ গুইজানৰ পৰা। এয়া চাওকচোন মানুহ গৈয়ে আছে মূৰ্তি বিসৰ্জনৰ কাৰণে। এতিয়া ভাবিছোঁ আমাৰ যিটো হিজুগুৰি ৰেলৱে ষ্টেচনত পাৰ্ক আছে হেৰিটেজ পাৰ্ক তালৈ যাওঁ বুলি। ব'লক তেন্তে। তোমালোক সৰু ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ সন্মুখত। ভাইটি আৰু বোৱাৰী যে আহিছিল বিৰাট ভাল লাগিলে। সিহঁতি মাত্ৰ দুৰাতি থাকিলে। সময় আজিকালিনো কাৰ ওচৰত সময় থাকে ন, সিহঁতিও ব্যস্ত হ'লেও তাৰ মাজতে যে আহিলে আমাৰ ঘৰলৈ খুব ভাল লাগিলে। সিহঁতি কোনবাৰে আহিছিল, সিহঁতি শনিবাৰে আহিলে সিহঁতি আৰু সোমবাৰে গ'লগৈ পাছবেলা। খুব ধুনীয়াকৈ পাৰ হ'ল 2 দিন আমাৰ চবৰে। খুব ভাল লাগিলে সিহঁতি অহাৰ কাৰণে। কিন্তু বেছি ভিডিঅ' কৰা নহ'ল। ৰিচাদৰ গাটো বেয়া হৈ আছিল যে সেইকেইদিন। ৰিচাদটো এনেই ধৰক চবৰ লগতে থাকে ঘৰত, কিন্তু গা বেয়া হ'লে মানে সি বেছিকৈ মোৰ লগতে থাকে, সেইকাৰণে বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ মই। তাকে আপোনালোকৰ ওচৰত এটা সৰু ভিডিঅ' লৈ আহিলোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই, লাভ ইউ অল, বাই।